কিবা কিবি কিনিব নালাগে হা মছলা তেল চিনো পাউডাৰ এইবিলাক কিনিব লাগিব না নাই এইটো নালাগে এইটো দিছে অসমৰ মানুহে কষ্ট পাইছে নাগালেণ্ডৰ কাৰণে নাগালেণ্ডৰ কালি দিয়ক এই বন্ধ নাগালেণ্ডৰ মালিক কোন আমি নাকি যিজন নেতাই কেৱল ৰিলিফ দিম বুলি কোৱা নাই ৰিলিফ শেষ হৈ যোৱাৰ পাছত বিপদত পৰা মানুহৰ কিছু সংখ্যক ঘৰ বনাই দিম বুলি কৈছে আৰু এটা মথাউৰি বনাই দিম বুলি ব্যৱস্থা গ্ৰহণ কৰিম বুলি কৈছে তেনেকুৱা এজন নেতাক মই শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে মোৰ পিনৰ পৰা ভুৰি ভুৰি প্ৰশংসা কৰিছো আৰু লগতে তেখেতক আমাৰ গোটেই অসমৰ দায়িত্ব এজন জনজাতি ভূমিপুত্ৰ নেতা হিচাপে সমগ্ৰ অসমৰ নেতৃত্ব গ্ৰহণ কৰিবৰ কাৰণেও মই তেখেতক আহ্বান জনাইছো মই আশা কৰোঁ যে হাগ্ৰামা মহিলাৰীয়ে ভৱিষ্যতে গোটেই অসমৰ নেতা হ'ব আৰু এনেকৈ বিপদত পৰা মানুহক সদায় সহায় কৰিবলৈ কাৰণে আগবাঢ়ি আহিব আজি তেখেতে আমাৰ মাজলৈ আহি এই সামগ্ৰীসমূহ বিতৰণ কৰিবলৈ অহাৰ কাৰণে মই ধন্যবাদ জনাইছো আৰু পৰৱৰ্তী সময়তো বিপদ আপদৰ সময়ত তেখেতৰ পৰা আমি সদায় সহায় পাম বুলি আশা কৰিছো মোক সদায় মানুহে কয় বিটিচি অঞ্চলৰ মানুহে সদায় মোক কয় বোলে হাগ্ৰামা মহিলাৰীৰ ওচৰলৈ গ'লে বিপদত পৰা মানুহে কোনেও সুদামুখে ঘূৰি আহিবলৈ নোৱাৰে সদায় তেখেতে সহায় কৰে আজি আমি নিজে দেখিবলৈ পালো যে আমাৰ সমষ্টিত আহি তেখেতে সঁচাকৈ বিপদত পৰা মানুহৰ সহায় কৰিবৰ কাৰণে এটা আঁঠুৱা এখন বিচনা চাদৰ এটা ফেনাইলৰ বটল এটা ব্লিচিং পাউডাৰৰ টোপোলা আৰু লগতে আৰু এসোপা প্ৰতিশ্ৰুতি লগত লৈ তেখেত আমাৰ মাজত আহি উপস্থিত হৈছেহি তেখেতে কি দিছে তাতকৈ ডাঙৰ কথা বিপদৰ সময়ত যিসকল নেতাই আমাৰ শিৱসাগৰৰ ৰাইজৰ সন্মুখত থিয় হ'ল সেইসকলৰ ভিতৰত অন্যতম নেতাজনৰ নামে হ'ল হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সেইকাৰণে মই আপোনালোকক কাকো হুলস্থুল নকৰি এতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ পৰা তেখেতৰ উপহাৰ গ্ৰহণ কৰিবৰ কাৰণে তেখেতৰ মৰম গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছো মই এজন এজনকৈ নাম মাতি দিম আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই দুজন বা তিনিজন মানুহক তেখেতে আমাৰ উপহাৰ দিব আৰু উপহাৰ দিয়াৰ আগতে হাগ্ৰামা মহিলাৰীৰ দাদাক ইমান দূৰৰ পৰা সি আমাক এনেকৈ মৰম উপজাচি মৰম দিবলৈ অহাৰ কাৰণে তেখেতক চমুকৈ দুআষাৰ ইয়াত ক'বৰ কাৰণে মই অনুৰোধ জনাইছো হাগ্ৰামা দা অকণমান 2 মিনিট নমস্কাৰ দেই নমস্কাৰ সকলোকে তো আজি মই এই শিৱসাগৰত সমষ্টি হিচাপে বা টাউন হিচাপে যিখিনি ইফেক্টেড ৰাইজ আছে বা ইফেক্টেড ঘৰ বনাই দিব লাগিব পাৰে এইটোই কৈছো এতিয়া আপুনি ৰেচন দি থাকিলে কি হ'ব ক'ত বহি পেলাই খাব ঘৰ নাথাকিলে ৰেচন দি জীয়াই থাকিব পাৰিব আপুনি ঘৰ বনাব লাগিব কৈছে এতিয়া এইখিনিতে ঘৰ নাই এতিয়া ঘৰ বনাই দিব লাগিব আমি চৰকাৰখনে 15,000 টকা কাৰণে দিয়া নাই আপোনাক খাবৰ কাৰণে দিছে খাবলটো ৰেচন দিয়ে আছে আপুনি কিবা কিবি কিনিব নালাগে হা মছলা তেল চিনো পাউডাৰ এইবিলাক কিনিব লাগিব না নাই এইটো নালাগে এইটো দিছে এতিয়া মূল কথাটো হৈছে নাগালেণ্ডত অবৈধ কয়লা খনন আৰু শিল খননৰ কাৰণে এই পলয় হ'ল বুলি মানুহৰ এই বন্ধ নাগালেণ্ডৰ মালিক কোন আমি নাকি কিন্তু শিৱসাগৰতো খনন হৈ আছে শিৱসাগৰ অসমত পৰে নাগালেণ্ডৰ কালি খনন হৈ আছে আপুনি নাগালেণ্ডৰ কালি দিয়ক না কিয় আমাৰ অসমৰ কথা কৈ আছে নাগালেণ্ড কিয় এনেকুৱা কৰিব লাগে আমি নাগালেণ্ডক গালি দিব লাগে আপোনালোকৰ কাৰণে আমি এইটো হৈছে অসমৰ খিনি বন্ধ হ'ব লাগে অসমৰ মানুহে কষ্ট পাইছে নাগালেণ্ডৰ কাৰণে নাগালেণ্ডক গালি দিয়ক এইটো কেন্দ্ৰ চৰকাৰে দিব লাগিছিলে গালিটো আপুনিও গালি দিব পাৰে আমি গালি দিলে নুশুনে নহয় কেন্দ্ৰ চৰকাৰে দিব লাগিছিল দিব পাৰে চবেই দিব পাৰে হৈছে